এয়া চক গতি চক ৰাতিপুৱা ৰাতিপুৱা গতি এয়া ৰাতিপুৱা বৰষুণ দুপৰীয়া লকডাউন আৰু লাইফটো হৈ গ'ল শ্বাটডাউন। এই লাষ্ট ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যদিহে চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইটো হৈছে এটা নতুন ব্লগ, নৰ্মেল ব্লগ হ'ব চাগে। লকডাউনৰ মাজতনো ক'ত যাব পাৰিম, তো এনেকৈ ভিডিঅ' বনাই মই ভাবিলোঁ বোলো উলিয়াই দিওঁ কেমেৰাটো। মই কালি যিহেতু লাষ্ট ভিডিঅ'টোত কৈছিলোঁ য'লৈকে যাওঁ কেমেৰাটো লৈ যাম, পৰাপক্ষত যিমানটো পাৰোঁ সিমানটো ট্ৰাই কৰিম। আৰু বাকী এতিয়া পিছত উঠিলোঁ মানে এতিয়া আমি বাহিৰলৈ যাব লৈছোঁ, কেমেৰাটো উলিয়াই লৈ আহিছোঁ। মই বৰষুণ দিয়া বুলি গম পাওঁ, তো মই বোলো ডাইলগ এটা দি দিওঁ। এইটো মোৰ লগৰ এটাই হোৱাটছআপত দিছিলে মানে, সেইটো কাৰণে মই ভাবিলোঁ বোলো আপোনালোকক শুনা ভাল লাগিলে নে কমেণ্ট এটা কৰি জনাব। হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এবাৰ খাই মানে মই খাই আছোঁ, তো মই ভাবি ল'লোঁ আপোনালোকক ৱেলকাম কৰি লওঁ। তো এতিয়া মই খাই আছোঁ হালিয়া, নহয় মানে ডালিয়া। ইয়েহে ডালিয়া। গোন্ধটো যেনেকুৱা লাগিছে নাকৰ পাহি হিলাই দিছে, গোন্ধটো ইমান ধুনীয়া। লাজ লাগে। ষ্টিম লৈছে বোলে, কইনা লাগিছে। কান্দা হওক কানিয়া নাপালো ন, বিয়া নহলো ন, তই পলুৱাই না নাছিলি নো। আমাৰ এই আণ্টিয়ে বোলে কৰোণাৰ বিষয়ে কিবা ক'ব। কৈ দিয়ক, কৰোণা ভাইৰাছৰ কাৰণে কি হৈছে, কি মানে কিমান প্ৰব্লেমৰ সন্মুখীন হৈছোঁ। বহুত প্ৰব্লেম হৈছে কৰোণা ভাইৰাছৰ কাৰণে। আৰু সাৱধান হওঁ কি কৰিব লাগিব। সাৱধান, ছ'চিয়েল ডিষ্টেঞ্চিং মানি চলিব লাগে আৰু মাস্ক ল'ব লাগে আৰু চেনিটাইজাৰ সঘনাই ঘূৰি থাকিব লাগে। এতিয়া এনেকৈ কৰি আছে। আমাৰ হাজবেণ্ডে 2টা নাবাজোতে ঘৰ আহি পালেহি। আৰু এজনক উঠাব লাগে বোলে, আৰু এজনক। এইজন মেইন কভিডজন। आज के हमारा खाना देखुन, এইটো বইল দাইল, ভাত, এইটো পটল, বেঙেনা আলুগুটি বিলাহী ভাজি, কেৰেলা পিটিকা, বেঙেনা পিটিকা, নেমু, তিয়ঁহ, জলকীয়া, ভাত। Hello friends, good morning to next day. হেল্ল' গাইজ, ডিউটি আহি গ'লোঁ, মানে পাইছোঁহি আৰু অলপ আগত আছে পাইছোঁগৈ। তো তেন্তে আপোনালোকক মই একেবাৰে ডিউটি পাছত লগ পাই আছোঁ। এতিয়া মানে আপোনাৰ 8টা বাজি গ'ল, আমাৰ ডিউটি 8টা বজাৰ পৰা ষ্টাৰ্ট হৈ যায়। আৰু এতিয়া যুগ্ম চলি আছে, এইটোও চিন্তা হৈ আছে এতিয়া আমাৰ যুগ্ম হয়নে নহয়। এতিয়া অফিচত গ'লেহে গম পাম কি হয় কি নহয়। তো ডিউটি হৈ গ'ল, এতিয়া 11টা বাজিলে, মানে 11টা নহয় 12টা বাজিব হ'ল, 12টা বাজিব হৈছিলে। আহি গ'লোঁ এতিয়া, মানে এতিয়া গৈ আছোঁ ঘৰলৈ। এই যে বিল্ডিংটো দেখিছে, এই বিল্ডিংটো হৈছে যোৰহাট মেডিকেল কলেজৰ হোষ্টেল। তো আমি তাৰ পাছফালে আছোঁ, মানে পাছফালে ইয়াত আছোঁ। তো আমি ইয়ালৈ আহিছিলোঁ। মহাজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। পজিটিভ ওলাইছে, তাই ওলাইছে, শুই আছোঁ এতিয়া। নাজানো নহয়, মেডিকেল কলেজত যোৰহাট। কোৱাৰেণ্টাইনতে আছোঁ এতিয়া। ৰুমতে আছোঁ এতিয়া, ৰুমতে কোৱাৰেণ্টাইন। 15 দিন। চবৰে কৰোণা হৈছে, মই উশাহটো ল'ব পৰা নাই। তাইও ল'ব পৰা নাই।
চবৰে হৈছে চবে আধা মৰা হৈছে এনেই কৈছো পেং কৰিলো কি কৰি আছা নাই এনেই ধেমালি কৰিলো এহে ক'লে আকৌ গ্ৰাছহপাৰটো কৰোণা ভাইৰাছ হ'বৰ কাৰণে অকণমান মই চেনিটাইজাৰ মাৰি দিম তো কথাটো এনেকুৱা হ'ল যে মায়ে কল কৰিছিলে এনেই আমি অলপ প্ৰেংক কৰিলোঁ বোলো কৰোণা ভাইৰাছ পজিটিভ হৈছে তো মায়ে সঁচাকৈ বুলি ভাবিলে আপোনালোকে শুনিলে কি ক'লে গালি দিলে আৰু কথাটো হ'ল যে মই অথনি গাঁৱৰ পৰা আহিলোঁ গাঁৱৰ পৰা অহাৰ পিছত আকৌ বাহিৰে ইহঁতৰ ভিনিয়েকৰ ঘৰলৈ গ'লোঁ মানে তো ভিনদেউ গা বেয়া হৈ আছিলে আৰু অকণমান খবৰ এটা লৈ আহিলোঁ আৰু বাকী তাৰপিছত আহি গা পা ধুই আপোনাৰ ভাত চাত খাই লৈ এতিয়া মানে এনেকৈ আছোঁ তো বাকী কথা আজি ইমানেই ব্লগটো ইমান চিম্পল বেলেগ একো নাই আৰু ক'তনো যাব আৰু 2টা বজা আগে পাই গ'লোহি আৰু যদি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যদি আপুনি নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব এনেকৈ যদি ভিডিঅ'বোৰ মানে এতিয়া ভিডিঅ' ভালকৈ দিবলৈও পোৱা নাই ক'তো যাবলৈও পোৱা নাই বা কিবা এটা বজাতে বন্ধই হৈ যায় তো কেনেকুৱা লাগিছে এনেই আপোনালোকে ক'বচোন জনাব তো আকৌ নেক্সট ভিডিঅ' লগ পাম আৰু এটা কথা যে নেক্সট ভিডিঅ'টো আমাৰ বহুত মানে ধুনীয়া হ'ব ধামাকাৰ হ'ব মানে আমি এক চেলেঞ্জ কৰিম আপোনালোকে চাই থাকিব নেক্সট ভিডিঅ'টো বহুতেই ইণ্টাৰেষ্টিং হ'ব তো সেইটো চাবলৈ নাপাহৰিব এতিয়া যদিহে ছাবস্ক্ৰাইব কৰা নাই তেন্তে জল্দিকৈ ছাবস্ক্ৰাইব কৰি থৈ দিয়ক তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ নেক্সট ভিডিঅ' লগ পাম বাই বাই